ভালে কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। গাইজ আজি ফাৰ্ষ্ট টাইম আছামিছত ব্লগটো বনাইছোঁ দেই। এতিয়া মই বাচন ধুব লৈছোঁ বৰষুণ দিয়ে আছে ৰাতিপুৱাৰ পৰা, সেইটো কাৰণে বাচনটো ধুব পৰা নাই। কলেজো যাব লাগিব, এক্সাম আছে না, সেইটো কাৰণে ছাতি নাই আৰু উপায় নাই। সেইটো কাৰণে মূৰত মেখেলাটো লৈ ৰখি আছোঁ আৰু বৰষুণটো কেতিয়াকৈ কমিব বুলি। কিন্তু বৰষুণটো দিয়ে আছে, কি কৰিম আৰু উপায় নাই। বাচনটো ধুই লওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা, পেণ্টলৈ চাই থাকিব। এণ্ড যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড ফেচবুক পেজটো ফ'ল' কৰিব। কি কৰিম আৰু উপায় নাই। সেইটো কাৰণে যেনে তেনে বাচনটো ধুলোঁ আৰু এতিয়া ভাত বনাব লাগিব। কলেজৰ কাৰণে দেৰি হ'ব না, পিছবিলাকে এক্সামটো আছে। লগৰজনী ফোন কৰি আছে বাৰু, কিন্তু ভাত চাত বনাই লওঁ। ঘাও ধোৱা নাই, ঠাণ্ডা লাগিছে বৰষুণৰ কাৰণে, সেইটো কাৰণে এতিয়া ভাতটো বনাই লওঁ আৰু ভাতটো বনাই পিনি খাই পিনি কলেজলৈ ওলাব লাগিব আকৌ। এতিয়া চাওক, ফাইনেলি ভাতটো বনাই হৈ গ'ল। আলু ভাজি অকল, বাকী একো নাই। গাইজ ফাইনেলি এতিয়া কলেজলৈ বুলি ওলালোঁ আৰু দেই। ছাতিটো মোৰ নহয়, কিন্তু পেহীৰ পৰা লৈছোঁ। মোৰ ছাতি কিনা নাই, সেইটো কাৰণে পেহীৰ পৰা লৈছোঁ আৰু উপায় নাই। বৰষুণ দিছে ন, তিতি যাব নোৱাৰি, সেইটো কাৰণে ৰাস্তাত যাই চেচ মোৰ লং পেণ্ট চং পেণ্ট চব ইমান বৰষুণ দি আছে। এতিয়া এক্সামটো দি ওলাই আহিলোঁ আৰু ৰুমৰ পৰা। লগৰজনীৰ কাৰণে ৰখি আছোঁ, কি বা লিখিছে ইয়ে জানে আৰু ৰখি আছোঁ। গাইজ চাওক, গুৱাহাটীৰ বাৰিষা, অলপ বৰষুণ দিলেই বানপানী হৈ যায়। মোৰ ৰুমত চাইছোঁ এনেকুৱা হৈ আছে। চাওক মোৰ ৰুমৰ অৱস্থা, চাওক চব বাৰিষা হৈ গ'ল। কি যে হ'ব, অলপ বৰষুণ দিলে এনেকুৱা হয় না গুৱাহাটীত। ভিডিঅ'টো চাই ভাল লাগে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব।